আবতৰতে ৰবাব টেঙা আৰু এফালে দেখিছে জলকীয়া এনেদৰে লোৱা হৈছে। কেঁচা জলকীয়াটো কম হ'ল বাৰু, আৰু লগতে শুকান জলকীয়া লৈ লোৱা হৈছে, এফালে নিমখ আছে। খোৱা যাব আজি, চাই থাকক ভিডিঅ'টো। কাটিবলৈ এতিয়া লোৱা হ'ব আৰু। এয়া দেখা পাইছে আপোনালোকে, ৰবাব টেঙা গুচাই থোৱা হৈছে। এইফালে দেখা পাইছে ইয়াত আৰু অলপ আছেগৈ গুচাবলৈ। তাৰপিছত জলকীয়া নিমখ দি ভালদৰে মিক্স কৰি খাম আৰু দেখাই আছোঁ আপোনালোকক। এইফালে আমাৰ আইদেউ ৰিলেটিভ হৈ গৈছে বোলে। ¿Qué me dicho?
এইফালে খাই আছে আৰু এইফালে মই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে একদম বিৰাট টেষ্টি হৈছে কেনেকুৱা লাগিছে হ'ব টেঙা খাই তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো সকলো চোৱাৰ বাবে ধন্যবাদ তো